Hello from Darjeeling. So, আজি এটো লাষ্ট এপিসোড হ'ব কাৰণে গৈ আছে সো দাৰ্জিলিঙৰ পৰা আৰু দাৰ্জিলিঙত যিখিনি পাৰিলোঁ সেইখিনি ফুৰিলোঁ বিকজ দাৰ্জিলিঙত যিখিনি টুৰিষ্ট প্লেচ আছিলে সো সব বন্ধ আছিলে সো সেইকাৰণে আমি একো ক'তো যাব নোৱাৰিলোঁ এণ্ড ইয়াৰ যিখিনি পাৰিলোঁ সেইখিনিতো ফুৰিলোঁ চাইকেল লৈ কিনে আৰু এইটো এটা মোৰ ড্ৰিম বুলিয়ে ক'ব পাৰি বিকজ মই কেতিয়াও এইটো ছাইডে অহা নাছিলোঁ দাৰ্জিলিঙৰ ছাইডে যে ৱেষ্ট বেংগল চিলিগুৰি পিনে মই অহা নাছিলোঁ চ' মই চাইকেল লৈ কিনে আহি পালোঁ চ' সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা চ' লাষ্টলৈকে চাওক এটা লাইক কৰি দিয়ক আৰু যদি নিউ ছাবস্ক্ৰাইব কৰি দিয়ক এণ্ড এটা শ্বেয়াৰ কৰি দিয়ক প্লিজ এণ্ড এনজয় দিছ ভিডিঅ' सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे जो रात बीती सुबह तो आई ना छोटी उम्र पर बड़ी नजर है मिल जाएंगे ये हम तुमसे छुपाई नजर तो आई ना अब तो आ रही बारात करना इनकार बार बार Good morning from Darjeeling. So, time হৈছে এতিয়া 9:40 আৰু আছোঁ আমি এতিয়া দাৰ্জিলিঙৰ পৰা মেইন টাউনৰ আৰু এতিয়া আজি অলপ দাৰ্জিলিংখন এক্সপ্ল'ৰ কৰিম চ' আপোনালোকক দেখাম দাৰ্জিলিঙত কি আছে কি নাই চ' আমি আছোঁ এতিয়া ৰিলেক্সৰ ফ্ৰণ্টত এখন হোটেল ৰুমত চ' এতিয়া বহুতো বাৰু ঠাণ্ডা হৈ আছে 5 ডিগ্ৰী চেলচিয়াছ হৈ আছে ইয়াতে চ' এতিয়া আৰু আগত যাম চাম কি আছে আমি মোৰ মাৰ্কেট আমি টাইগাৰ হিল যোৱা কথা আছিলে বাদৰি তাতে বহুত ওখ তো চাইকেল লৈ কিনে যাব নোৱাৰি চ' সেইকাৰণে আমি নাযাওঁ চ' আমি কিনে এইখিনিতে ক'ৰবাত পথাৰ পাছৰে যাম চ' যদি চাই দেখুৱা কম हम दूर भागे तेरे बिना कायम से नाराज रहना सजाए हम तेरी बारात है ना सवेरे दिन रात न पाए चैना सुन लेना तुम्हें चाहकर भी न चाहे कभी जो টমটম চলে ইয়াত এনেকা ট্ৰেইন চলে চ' দেখিলোঁ যদি উঠিব পাৰোঁ উঠিম চ' এতিয়া যাওঁ কিবা খাবৰ কাৰণে চাহ তাহ ব্ৰেকফাষ্টটো কৰি আহোঁ চ' এতিয়া চাইকেল লৈ কিনে যাওঁ চ' লেটছ গো माने मन न माने मिली जो याद मिल के अब बाटे तेरे नाम सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे जो रात बीती सुबह तो आई ना छोटी उम्र पर बड़ी नजर है मिल जाएंगे ये हम तुमसे छुपाई नजर तो आई ना अब तो आ रही बारात তুমি খোৱাবৰ কাৰণে আছোঁ বিচাৰি চ' একো পোৱা নাই দোকান চাওঁ ইয়াতে পূৰা ভিৰ পূৰা গাড়ী চাব পাৰিছোঁ পূৰা গাড়ী পূৰা ভৰ্তি আৰু ইয়াতে যোনবিলাক ভিউ আৰু আমি বাৰু এটা মন্দিৰ যাম মন্দিৰত যাই কিনে পূৰা ভিউ দেখা পাম নে বাই গম নাপাওঁ যদি ভিউ দেখা নাপাওঁ দেখাম ये देखो ये है मेरा साइकिल लेके कूद पाई गल दार्जिलिंग ये सब दार्जिलिंग यही है दार्जिलिंग पूरा एकदम तार लगे घर আছে আৰু তলপিনেও ঘৰ আছে আৰু সেইপিনে মই যদি যাওঁ চ' মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম अब तो आ रही बारात करना इनकार बार देना साथ হৈ গ'ল ব্ৰেকফাষ্টো কৰিলোঁ চাহ আৰু মেগী খাই ল'লোঁ ইয়াততো গৰম বস্তু অকল মেগী আৰু ভাত চাত মই খাবৰ কাৰণে আৰু এতিয়া যাম আমি মন্দিৰ চ' একেবাৰে অকণমান টপত আছে বেছি দূৰ নাযাওঁ বিকজ বহুত ভাগৰ লাগি আছে আজি অকণ ৰেছো ল'ব লাগিব বিকজ কালি আকৌ যাম টুৱাৰ্ডছ আছাম বেক চ' সেইকাৰণে আজি ৰেষ্ট ল'ম বেছি নকৰোঁ মানে বেছি টপত নাযাওঁ চাওঁ আজি কি কৰিব পাৰোঁ চ' মেগী এণ্ড চাহ খাই ল'লোঁ ব্ৰেকফাষ্ট কৰা হৈ গ'ল আৰু এতিয়া যাম এটা মন্দিৰত চ' দেখতে তাৰপিছত কি হয় চাইকেল থৈ গৈছিলোঁ ইয়াতে এতিয়া ওলাওঁ ডাইৰেক্ট যাম আমি টুৱাৰ্ডছ মন্দিৰ চ' তাত লগ পাই আছোঁ চ' ভাবিছিলোঁ মন্দিৰ যাম আপ চাপ নাপাম কিন্তু আপ চাওক গাইছ অ' ভাই আৰু পিছফালে চাওক চবেই আহি আছে আৰু পূৰা আপত গৈছোঁ মন্দিৰলৈকে ভাই দিছ ইজ দাৰ্জিলিং পূৰা আপেই আপ
পৰা নামি আহিলোঁ, যিখিনি ভালকৈ দেখালোঁ সেইটোৱে আছিল মন্দিৰ এটা। অ'কে, চ' এতিয়া যাওঁ তললৈ, বিকজ বহুত আপ উঠি আছোঁ। এতিয়া যাওঁ তললৈ আৰু বহুত কিবা কিবি কৰিবলগীয়া আছে, বস্তু কিনিবলগীয়া আছে। আৰু যোনখন ট্ৰেইন যোনটো আমাৰ অসমত টমটম যেনেকৈ চলে, ইয়াত যেনেকৈ ট্ৰেইন চলে, চ' তাতো উঠিম, তাতো এক্সপিৰিয়েঞ্চ ল'ম। যদি হয় উঠিম, যদি নহয় বাৰু নতুন ট্ৰাই কৰিম উঠিবৰ কাৰণে। আৰু কিছুমান বস্তু আছে কি কাৰণে। চ' ভিডিঅ' চাওক লাষ্টলৈকে। চ' এটা লাইক কৰে, এতিয়া লাইক কৰি দিব। চ' জাষ্ট আমি তাৰ পৰা দানাপান নামি আহি কিনে এখন ৰেলৱে ষ্টেচন পাইছোঁ, চাব পাৰে। ইয়াৰ পৰাই ৰেলৱে মানে ট্ৰেইন যায়। অ'কে, যোনে গম পায় চাব পাৰে। এইফালে ষ্টেচন আছে আৰু এইফালেও আছে। তাৰ আমি এখন চাইকেল থওঁ, তেতিয়া ফটো শ্বুট কৰি লওঁ। ত' গাইছ আমি চাব পাৰে, আপোনাক এটা ভিউ দেখাই আছোঁ, যোনটো মানে কেমেৰাত ইমান ভালকৈ নাহিব পাৰে, কিন্তু মই আখৰে যোনটো মানে চকুৰে চাই আছোঁ, মাই গড। চ' আপোনাক দেখাই আছোঁ, এইফালে আছে ৰেলৱে ষ্টেচন। চ' ট্ৰাই কৰিম বহিবৰ কাৰণে। অ'কে, চ' যদি হয় বহিম, যদি নহয় নবহোঁ। আপোনালোকক ভিউ দেখাই আছোঁ গাইছ, ভিউ এইফালে আছে ট্ৰেইন, এইফালে আছে ট্ৰেইন আৰু এইফালে ভিউ চাওক গাইছ, দাৰ্জিলিং। यही है दार्जिलिং, চব পুৰা পাহাৰে পাহাৰে ঘৰ, মাই গড। দাৰ্জিলিং দাৰ্জিলিং দাৰ্জিলিং। ইয়াতে ইঞ্জিন আছে দুটা, যেনেকৈ ইয়াত চাব পাৰে। সেইটো কয়লা এটা আছে, কয়লা চিষ্টেম, আৰু এটা আছে পূৰা মেইন ইঞ্জিন যোনটো। বাট এইটো হৈছে কয়লা চিষ্টেম। ইয়াত মানে ধোঁৱা বেছি ওলায় আৰু চাউণ্ড কম। আৰু যোনটো মেইন ইঞ্জিন তাত পূৰা চাউণ্ড দিয়ে আৰু ধোঁৱা কম। আৰু এটা চাব ধোঁৱা কিমান ওলাই আছে, মাই গড। এতিয়াতো ইয়াতে লাগিব আৰু যাব। ত' গাইছ ইয়াত বেছি দিন নৰখোঁ, বিকজ ইয়াত যোনটো ট্ৰেইনৰ মানে টিকেটৰ দাম কৈছে, সেইটো হৈছে 1500 টকা এজনৰ। ভাই ইয়াত যে বাঘ না, অ' ভাই ভাবিছোঁগৈ 5 টকামান ল'ব। ভাই 1500 টকা, 1500 টকাত আমি ক'ত পাই যাম, মাই গড। ভাই নেই উঠনা। তো গাইছ আমাৰ খোৱা বোৱা হৈ গ'ল, আমি ভাত চাত খাই আৰু এতিয়া গৈছোঁ মল ৰোড, বিকজ আজি আমাৰ লাষ্ট দিন। কাইলৈ যাম পুৱা মৰ্ণিঙতে ওলাই। বাইকখিনি গ'ল, চ' আমি 4জন এতিয়া গৈ আছোঁ টুৱাৰ্ডছ মল ৰোড। ত' আপোনালোকক দেখাম, চ' চাই দেখক। তো গাইছ আমি মল ৰোডৰ পৰা সোমাই কিনে চাব পাৰি, ইয়াতে ট্ৰেন্স, এইফালে আছে ট্ৰেন্স, এইফালে আছে বিগ বজাৰ। মানে এটা মলত পূৰা গোটেই সোপা আছে, চব পোৱা যায়। এইফালে গেমছো আছে। চ' আমি ঘূৰি আছোঁ। মই যদি শ্বুজ ল'ম, কিন্তু ইয়াৰ শ্বুজৰ দামবিলাক দেখি মোৰ চোৰ হৈ গৈছে। চ' দেখতে কি লওঁ। চ' আমি চিৰিৰ পৰা ওপৰত উঠি আহিলোঁ। আৰু তাৰ এইফালে আছে ডমিন'ছো আছে, ইয়াতে ভিতৰত চব, মানে ভিতৰত চব আছে। এইফালে ট্ৰেন্স, বিগ বজাৰ, ডমিন'ছ। এতিয়া আমি কিছুমান বস্তু বিচাৰি কিন্তু পোৱাই নাই। চ' চাওঁ ক'ত পায় এইটো। চ' গাইছ আমি মল ৰোডৰ পৰা খোজকাঢ়ি আহি আছোঁ। এইটোৱে বাৰু মল ৰোডে একদম, এই তাৰ লগে একদম চব আছে। সেই যাতে খোৱা বোৱা ধৰা কাপোৰ কিনিব, বেলেগ বস্তু একো লোৱা নাই। দাৰ্জিলিঙৰ এটা চিন এটা লৈছোঁ যে আমি দাৰ্জিলিঙৰ পৰা আহিছিলোঁ, সেইটো হৈছে এইটো। চ' দাৰ্জিলিং বুলি লিখা আছে, একদম পূৰা ধুনীয়া আছে। এতিয়া ঘৰত লগাম। আৰু কাপোৰো চাইছিলোঁ, বাট বহুত দাম। চ' সেইকাৰণে যদি বাহিৰ পাওঁ নিশ্চয় ল'ম। আৰু তাত কুঁৱলী চাব পাৰিব ভাই। আৰু এতিয়া টাইম হৈছে 3:30 আৰু এইফালে কুঁৱলী চাওক, মাই গড। ভাই দেখো, জুম কৰি দেখাই দিছোঁ, কুঁৱলী চাওক, কুঁৱলী একো দেখাই নাই পাই ভাই। আকৌ ৰেলৱে ষ্টেচনত আহি গ'লোঁ, বিকজ ইয়ে ভিউ দেখনে কে লিয়ে ভাই। অলপ আগতে মই অথনি দেখাইছিলোঁ যে কিমান পাহাৰ লিখা, এতিয়া চাওক কেনেকুৱা হৈ গ'ল ভাই। আৰু স্ন' পৰিলে হয়, মই কচোন কি লাগে। এতিয়া চিপছ লৈ আছোঁ। চ' সিহঁতেও খাই আছে চিপছ। আৰামছে बैठेंगे, আৰামছে চিল करेंगे, ये ভিউ ভাই। চ' গাইছ ইমানে ঠাণ্ডা। চ' আমি আকৌ ৰুমত আহি গ'লোঁ। মানে মই কেপ আৰু গ্লাভছ পিন্ধি নাই, চ' সেইকাৰণে। চ' আমি তাৰ পৰা আহি গ'লোঁ ৰুমত। চ' যদি ৰাতি ক'ৰবাত যাওঁ, চ' নিশ্চয় দেখাম। চ' এতিয়া যাওঁ আকৌ ৰুমত ৰেষ্ট লওঁ। চ' লগ পাম ৰাতিকৈ। চ' বাই বাই, ৰাতিকৈ লগ পাম গাইছ। টাইম হৈছে 5:30 আৰু আমি গৈ আছোঁ পূৰা নাইট আউট কৰিবৰ কাৰণে, মানে কিবা কিবি বস্তু আছে কিনিবৰ কাৰণে। চ' তাতো গৈ আছোঁ। আৰু এইটো হয় নং এল কৰ দেই। চ' পৰিব। চ' গাইছ নাইট আউট কৰি আছোঁ উইথ লেমন জুচ। সেইটো নন এলকৰ হয় দেই, ড্ৰিংক। চ' নাইট আউট কৰি গৈ আছোঁ। আৰু টাইম হৈছে 5:30 আৰু ইমানে ঠাণ্ডা। মই গ্লাভছ
পিন্ধা নাই বাৰু কেপ মাস্ক চব পিন্ধি লৈছোঁ পূৰা মুখখন ঢাকি লৈছোঁ মানে কিমান ঠাণ্ডা কৈছোঁ নহয় মাই গড চ' পূৰা নাইট আউট এণ্ড গাইছ ইয়াৰে ষ্ট্ৰিক ডগ চাওঁ এই দেখো ষ্ট্ৰিক ডগ চাওঁ গাইছ ৱাই হেল্ল' মাই গড মানে ইয়াৰ ষ্ট্ৰিক ডগ ইমান কিউট মানে কিউটটো হয় বাট ইয়াৰ বহুত লেতেৰা হৈ আছে যদি গাড়ী হ'লে হয় এটা ডগ লৈ গ'লে হয় আৰু তাক পুৰা চাফা কৰি দিলে কিন্তু ইয়াৰে ডগবিলাক ষ্ট্ৰীট ডগবিলাক বহুত কিউট হয় ইয়াৰ ভাই ব্লাৰ হৈ গ'ল অঁ চ' এতিয়া গৈ আছোঁ নাইট আউট আমি গৈছোঁ এতিয়া ষ্টেচনৰ ফালে টাইম হৈছে 7:30 এটা বাৰু চব খোলা আছে বাট 8টা বজাত চব বন্ধ হৈ যাব চ' সেইকাৰণে যাই কিনে কিবা এটা খাই আহোঁ আৰু শুই যাওঁ মই ডাবল জেকেট পিন্ধিছোঁ 3টা জেকেট পিন্ধিছোঁ এটা এইটো আৰু দুটা ভিতৰত পিন্ধি আছোঁ মাস্ক বিকজ ইয়াৰ ইমানে ঠাণ্ডা কি ক'ম মানে চ' এতিয়া যাওঁ কিবা এটা খাই আহোঁ চ' গাইজ খাই বৈ হৈ গ'ল আৰু এতিয়া বস্তুখিনি খোৱা বস্তু লৈ আহিছোঁ বিকজ আৰু পৰি গ'ল এটা কৈ না চ' বিকজ কালি যোনটো যাত্ৰা কালি আমি বেগ যাম ঘৰলৈ বাট আমি পূৰা জংঘল পাম আমি মানে বেলেগ এটা ৰাস্তাত যাম চ' সেইকাৰণে বহুত জংঘল পাম চ' তাত একো খাবগৈ নাপাম চ' সেইকাৰণে লৈ লৈছোঁ ইয়াৰ বস্তু চ' লগ পাম কালি চ' নেক্সট ব্লগত চ' আজি লৈ আহিলোঁ সিমানখিনি এইটো আমাৰ ফ্ৰণ্টতে ৰিলায়েঞ্চ চ' আজি ভিডিঅ'টো এইখিনি কৰোঁ নেক্সট ব্লগত লগ পাম চ' দাৰ্জিলিঙৰ আজি লাষ্ট ডে চ' নেক্সট ব্লগত লগ পাম চ' যদি পিছে ভাবে লাইক কৰা যদি নিউ ছাবস্ক্ৰাইব কৰি দিয়ক চ' কেনেকৈ পালে এটা কমেণ্ট কৰি দিয়ক আৰু যদি নিউ প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক বিকজ তোকে বহুত কৰি লিয়ে অ'কে চ' আজি লৈ আহিলোঁ টেক কেয়াৰ বাই বাই বহুত ঠাণ্ডা